আপোনালোকে অমৰা টেঙাৰ তৰকাৰী খায়নে মানে মাছৰ সৈতে ঝোল এনেকৈ আমি কিন্তু খাওঁ মাজে মাজে আৰু এয়া হৈছে অমৰা টেঙা আৰু এই টেঙাবিধৰ আচলতে পেটৰ বহুত প্ৰব্লেমৰ কাৰণে ভাল বুলি শুনিছোঁ বা ভাল বুলি কয় তো এয়া মই আজি তৰকাৰী বনাম আৰু এইখিনি এনেকৈ কাটি লৈছোঁ আৰু কাটিবলৈ খুবেই টান হয় গুটিটো খুবেই টান গতিকে অলপ কষ্টও হয় কাটিবলৈ তো যিয়ে নহওক এয়া মই পেন এটাত তেল গৰম কৰি তাতে দি দিছোঁ পিঁয়াজ কালজিৰা অকণমান আৰু আদা নহৰু জলকীয়াৰ পেষ্ট দি দিছোঁ লগতে দিছোঁ জিৰা গুড়ি অকণমান হালধি নিমখ তেনেকৈ দি মেলি এইখিনি ভালকৈ অলপ সময় ভাজি ল'ম আৰু যেতিয়া ভজা হ'লে তেতিয়া তাতে মই এই কাটি ৰখা অমৰাখিনি দি দিছোঁ কিছুমানে এই অমৰাখিনি থেতেলিও লয় মই কিন্তু এনেকৈ ফলাই লৈছোঁ কাৰণ থেতেলি ল'লে আৰু বেছিকৈ টেঙাখিনি ওলাই যায় আৰু বেছি টেঙা হ'লেও খাবলৈ বেয়া হয় সেই গতিকে মই এনেকৈ ফলাই লৈছোঁ তো এইখিনি ভালকৈ ভাজি মেলি ইয়াতে মই পানী দি দিলোঁ আৰু পানীখিনি দি মেলি ঢাকনি দি ভালকৈ উতলিবলৈ দিছোঁ আৰু যেতিয়া অমৰাখিনি সিজি গৈছে মানে ওপৰৰ অংশখিনি সিজি গ'লে তেতিয়া মই ইয়াতে উতলাহাত মাছখিনি দি দিলোঁ আৰু এই মাছখিনি দিয়াৰ পিছতো আৰু অলপ সময় ভালকৈ উতলালোঁ আৰু ইয়াতে দি দিছোঁ মই এতিয়া জালুকৰ গুড়ি অকণমান আৰু একেবাৰে শেষত নমাবৰ আগে আগে ইয়াতে দি দিছোঁ বন ধনিয়াৰ পাত অকণমান আৰু এয়া ৰেডি হৈ গ'ল মোৰ অমৰা টেঙাৰ সৈতে মাছৰ তৰকাৰী আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব লগতে আপোনালোকে কেতিয়াবা সময় পালে এনেকৈ ট্ৰাই কৰি চাবচোন এবাৰ